সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আমি আহিলোঁ আমাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিৰ্মাণ কৰা ভূমিজ কিটচেন এণ্ড কেফে আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা দুৱাৰ মুকলি কৰা হৈছে। ইমান আটক ধুনীয়া হোটেল ৰেষ্টুৰেণ্ট, আচলতে ৰেষ্টুৰেণ্ট এটি আজি দুৱাৰ মুকলি কৰিছে। আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি আহিলোঁ। এয়া হ'ল ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এয়া হৈছে ভূমিজ কিটচেন এণ্ড কেফ। এয়া হৈছে সকলো পৰিৱেশ দেখাইছোঁ, অতি সুন্দৰ। আপোনালোক আহিব ৰঙাজান তিনিআলিৰ পৰা ডিমাপুৰলৈ যোৱা 139 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এনেদৰে মিচিং চাংঘৰ তথা এনেদৰে সকলো আৰ্ট কৰিছে। এয়া হৈছে বিনা আমাৰ আপোনাক কি বুলি কয়, এলকহল নহয়, আচলতে বিনা এলকহলেৰে বনাইছে। এয়া হ'ল বিনা এলকহল ড্ৰিংক। সকলোৱে আহিব। ইমান ধুনীয়া ৰেষ্টুৰেণ্ট নতুনকৈ নিৰ্মাণ কৰিছে, আজিৰ পৰা মুকলি কৰা হৈছে। সকলোকে আহিবলৈ অনুৰোধ জনাইছে আমাৰ বন্ধু ৰিতুল মেডকে। এয়া ড্ৰিংক, আচলতে এলকহল নাই ইয়াত, নন এলকহল ড্ৰিংক। এয়া সকলো আমাৰ লগত আহিছে, পৰিয়াল তথা আমাৰ কাষৰ সৰু ভাইটি এজন। আপোনালোকো আহিব। ইয়াত নন এলকহল ড্ৰিংকিং সকলো পাব। আমি খালোঁ, সঁচাই ভাল লাগিল। আপোনালোকো আহিব। নন এলকহল ড্ৰিংকিং, সকলোৱে আহিব। এনেদৰে আপোনালোকে সেৱন কৰিব। এয়া আমি ওপৰলৈ গৈ আছোঁ। ওপৰত আমাক আলহীবোৰ আপ্যায়ন কৰিছে। এয়া ওপৰলৈ এনেদৰে আমি গৈ আছোঁ। এয়া এনেদৰে সকলো অতিথিসকল আহাৰ গ্ৰহণ কৰিছে। এয়া অতিথিসকলক এনেদৰে এই ওপৰৰ ৰুমটোত আচলতে এনেধৰণে সকলোকে আপ্যায়ন কৰিছে। অতি সুন্দৰ, অতি সুন্দৰ।